নতুন এটা ভিডিও লৈ স্বাগতম জনাইছো আপোনালোক সকলোকে। বহুত দিন ভিডিও দিয়া হোৱা নাই, লৰাটো যেহেতু সৰু হৈ আছিল আৰু এয়া ভাবিছো নতুন বছৰৰ পৰা এতিয়া আৰম্ভ কৰিবলৈ লৈছো আৰু ভিডিওৰ কামত। এয়া যোৱা 29 ডিসেম্বৰ তাৰিখে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ টেঙাখাত আঞ্চলিক শাখাৰ উদ্যোগত আমাৰ নখুঙীয়া গাঁৱতে 18 সংখ্যক বাৰ্ষিক অধিৱেশনখনি আয়োজন কৰা হৈছিল। আৰু ঘৰৰ যেহেতু নিচে ওচৰতে অধিৱেশনখনি পাতিছে, সেয়া ভাবিলো অকনমান চাই আহোগৈ আৰু লৰাটোক অকনমান পৰিৱেশবিলাক দেখাওগৈ বুলি আহিলো। আৰু এয়াই দেখিছে আৰু নামঘৰৰ পৰিৱেশ। বাপজনে ইমান ধুনীয়াকৈ নাম পৰিৱেশন কৰি আছে, সেইবাবে মই বেকগ্ৰাউণ্ড মিউজিক কেইটা কাটি নিদিলো, আপোনালোকেও শুনিব বুলি মই ৰাখি দিলো। আৰু সেইবাবে ভিডিও ক্লিপ এটা কৰি ৰাখিলো আৰু আপোনালোককো দেখাও বুলি ভিডিও অকনমান কৰি ৰাখিছো। সেয়া আৰু আপোনালোকে উপভোগ কৰক। এয়াই আৰু সংঘৰ ভিতৰ দৃশ্যসমূহ দেখিছে। আৰু এয়া এফালে দেখিছে মহিলাসকলে দিহানাম পৰিৱেশন কৰিবলৈ লৈছে। এয়া আমাৰ গাঁৱৰে দিহানামৰ গ্ৰুপ, তেওঁলোকক মাতিছিলে দিহানাম গাবৰ বাবে। এয়া তাৰে অকনমান ভিডিও ক্লিপ কৰি ৰাখিলো, আপোনালোকেও শুনকচোন দিহানাম কেইটি। নামৰ মাজে মাজে এফালে বেটা নাচি আছে, মানে কিবা গান শুনিলে হয় আৰু নাচিয়ে দিয়ে, জনা হৈছে যিহেতু। দিহানামৰ পিছতে বৰগীতো আৰম্ভ হৈছিলে। এয়া বৰগীতটি অকনমান ভিডিও ক্লিপ কৰি ৰাখিলো, আপোনালোকেও শুনিব। ভিডিওটি কৰি ৰাখিলো, আপোনালোকে কেনেকুৱা পালে ভিডিওটি কমেন্ট কৰি প্লিজ জনাব। আৰু বেটা মানুহ যিহেতু সৰু হৈ আছিলে, সেইবাবে অকনমান প্ৰব্লেম হোৱাৰ বাবে মই ভিডিও কৰিবলৈ এৰি দিছিলো। আৰু এতিয়া নতুন বছৰৰ পৰা আকৌ ষ্টাৰ্ট কৰিবলৈ লৈছো, সকলোৱে মৰম দিব। আৰু এয়া এফালে বেটা ইমানে ফূৰ্তি পাইছে নহয়, পুৰা খেলিছে, হাত চাপৰি বজাইছে, নাচিছে। এয়া আৰু বুঢ়া মানুহে এনেকুৱাবিলাক অনুষ্ঠানত নিলে ইমানে ভাল পায়, মানে সি ইমানে ফূৰ্তি পায়, আপোনালোকক ক'বই নাজানিছো আৰু ইমানে ভাল পায়। আৰু সি ডাঙৰ হৈছে যিহেতু আৰু কিছুমান কথা ক'লে বুজি পায়। কৃষ্ণ কৰা বুলি ক'লে, নমো কৰা বুলি ক'লে হাতযোৰ কৰি ধুনীয়াকৈ ক'বলৈ শিকিছে। হৰিনাম প্ৰাৰ্থনা ল'ৰাটোৱে বহুত বেছি ভাল পায়, সেইবাবে মই এনেকুৱা অনুষ্ঠানত প্ৰায় আনোৱেই। সিহঁতক সৰুৰে পৰা এইবিলাক শিকালেহে শিক ল'ব, নহয় জানো। আৰু আপোনালোকৰ যাৰ যাৰ ঘৰত এনেকুৱা সৰু ল'ৰা ছোৱালী আছে, মোৰ দৰে এনেকুৱা কৰিবচোন। মানে সৰুৰে পৰা এনেকুৱা কৰিলে কিবা এটা হ'লেও শিকিব, নহয় জানো। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টি চাই অকণমান হ'লেও ভাল পালে, তেনেহ'লে লাইক কমেণ্টছ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।